গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি ফাৰ্ষ্ট আহিছিলোঁ কলেজত আৰু ক্লাছ শেষ কৰি কিনে এতিয়া যাব ওলাইছোঁ আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ছাৰৰ বাৰ বিয়া খাব। যিহেতু আমাৰ ভিডিঅ' বনোৱা মানা আছে তো সেইকাৰণে ভিডিঅ' নবনালোঁ আৰু আমাৰ লগৰ এজনীৰ ৰুমত আহি কিনে ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু এই ছাৰৰ তাত বিয়া খাবলৈ ৰেডি হৈ ল'লোঁ। আৰু এইফালে আছে ডিম্পা হাই কৰি দিয়া, এইফালে আছে আজিতা, তো আৰু আছে গৌৰৱতে আছে। তো আমি গোটেইবিলাকে আজি বিয়া খাব গৈ আছোঁ, তাত গৈ কিনে লগ পাইছোঁ। আৰু গোৱালপাৰা শ'লমাৰীত যাবৰ কাৰণে আমি এতিয়া উঠি ল'লোঁ বাছত আৰু তাৰ পৰা আমি গাড়ী চেঞ্জ কৰিব লাগিব। তাৰ পৰা ৰখিলোঁ আৰু বেলেগ গাড়ীত যাব লাগিব আৰু এইফালে বিস্ময় ৰেডি হৈ আহিছে পূৰা এনেকৈ। আৰু এতিয়া আমি গাড়ী চেঞ্জ কৰি কিনে যাম আৰু বেলেগ গাড়ী। আৰু গোটেইকেইটা এতিয়া আমি ই ৰিক্সাত বহি ল'লোঁ আৰু এতিয়া আমি কোচপাৰা ৰাস্তাটোৰ পিনে এনেকৈ সোমাই আহিলোঁ আৰু এইখিনি ৰাস্তাটো খুব বেয়া আৰু আমি মানে ই ৰিক্সাখনত বহুত কেইজন আহিছোঁ, তো 10জনমান হ'ব, সেইকাৰণে মানে অৱস্থা একদম বেয়া, তো বহিবলৈ ঠাই নাই। আৰু এতিয়া আমি আহি পালোঁ আৰু এয়া মোৰ পিছপিনে এটা কালী মন্দিৰ আছে। আৰু এতিয়া আমি ছাৰহঁতৰ ঘৰ আহি পালোঁ আৰু এয়া ছাৰে বাটত আমাৰ কাৰণে ৰৈ আছে। আৰু এতিয়া আমি ইয়ালৈ খাব আহি গ'লোঁ আৰু সিহঁতেও সেইপিনে খাই আছে আৰু এইখিনি খাই কিনে লগ পাই আছোঁ তেওঁলোকক। আৰু খাই বৈ আহি এতিয়া অলপমান ইয়াতে বহিছোঁ আমি গোটেইবিলাকে। বিয়াত আহি কিনে আৰু মেম আৰু ছাৰহঁতকো লগ পালোঁ আৰু দেখুৱাই আছে তেওঁলোক ৰ'ব। আৰু এইফালে আমাৰ হিষ্ট্ৰীৰ মেম আৰু এয়া পলিটিকেলৰ মেম আৰু এয়া পলিটিকেলৰ ছাৰ আৰু এইফালে আছে পলিটিকেলৰ ছাৰ আৰু এয়া হ'ল হিষ্ট্ৰীৰ ছাৰ। ছাৰ বিয়া খালেনে? তামাম খালে নে কি? পেট ভৰিছেনে নাই আপোনাৰ? আৰু এতিয়া আমি ভাত খাবলৈ আহি গ'লোঁ। খাই বৈ হোৱাৰ পাছত এতিয়া আমি বাজনী গিফ্টটো দিবলৈ আহি গ'লোঁ গোটেইবিলাকে। আৰু এইখন যে হালধীয়া ৰঙৰ গামোচাখন দেখিছে আপোনালোকে, এইখন ৰাজবংশীসকলৰ ট্ৰেডিশ্যনেল গামোচা হয়। আৰু এতিয়া আমি আহি দুধনৈ পালোঁহি আৰু এতিয়া বান্ধৱীজনীৰ ঘৰত যাম, তো তাত কেক চেক কৰি আছে। তো গাইজ এতিয়া মই ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাওঁতে অলপ পলমে হ'ল আৰু আজিৰ ব্লগটো এইখিনিয়ে আছিলে। তো আজিৰ ব্লগটো চাই কেনেকুৱা পালে, যদি ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। তো পুনৰ লগ পাইছোঁ নতুন ভিডিঅ' এটাত। আজিলৈ বাই বাই।